গাইজ এবাৰ মানে উজনি অসমত বানপানীৰ মানে বহুত বেছি মানে সমস্যা আছে। বহুত বানপানী হৈছে উজনি অসমৰ, বিশেষকৈ শিৱসাগৰ, নাজিৰা, যোৰহাট, তিতাবৰ এইগিলা অঞ্চলত মানে ইমান বেছি পানী হৈছে। একদম ঘৰৰ মানে ওপৰত দি টিঙৰ লাগালাগ টিঙৰ ওচৰ চাপি গৈছে মানে এনেকৈ মানে ওপৰত দি পানী গৈছে, ঘৰৰ ওপৰত দি মানে পানী গৈছে। মানে বহুত বেয়া পৰিস্থিতি হৈছে। মানে আমাৰ নামনি অসমত ইমান নাই, মই বাৰু নলবাৰীৰ, ইমানো নামনি অসমত এইবাৰ মানে ইমানো বানপানীৰ মানে ভয়াৱহ ৰূপ লোৱা নাই আৰু ইমান সমস্যা নাই। কিন্তু উজনি অসমত এইবাৰ বহুত বেছি বানপানীৰ সমস্যা আছে। ক'ত মানে কিমান মানুহ উটি ভাহি গৈছে, গৰু ছাগলী জীৱ জন্তু কিমান উটি ভাহি গৈছে মানে হিচাপ নাই আৰু বহুত বেয়া পৰিস্থিতি হৈছে। সেইকাৰণে সকলোৱে সাৱধানে থাকক আৰু কি ক'ম, সকলোৱে মানে ভগৱানে সকলোকে উদ্ধাৰ কৰক, সেয়াই প্ৰাৰ্থনা। মানে যিগিলাখন অঞ্চলত হয়ে নাছিল বানপানী, মানে সেইগিলাখন অঞ্চলত এইবাৰ বহুত বেছিয়ে পানী হৈছে। মানে গুৱাহাটীতো হৈছে, বহুত জেগাতে হৈছে গুৱাহাটীতো, কিন্তু উজনি অসমত এইবাৰ বানপানীৰ মানে পৰিমাণ বহুত বেছি। যিহেতু বৰষুণো দিছে বহুত, মানে বানপানীৰ পৰিমাণো বহুত বেছি হৈছে। মানে যিহেতু অৰুণাচলতো মানে পানী এৰি দিছে, কিন্তু মানে নামনি অসমত কিছু জেগাত হৈছে, কিন্তু এইবাৰ ইমানো মানে নাই আৰু।